हेलो गाइस गुड मर्निंग और সকলৰে কি খবৰ নিশ্চয় ভালে আছে আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই তাৰ কাৰণে আজি এটা ভিডিঅ' দিম বুলি ভাবিলো ভিডিঅ'টো কি হয় পাছত গম পাব এতিয়া ফাৰ্মৰ ভিতৰত সোমাই যাম আৰু মই ফাৰ্মৰ ভিতৰত সোমাই আহিলো ভিডিঅ'টো কি হ'ল আজি মুৰ্গী পোৱালি কেইটাৰ বয়স 14 দিন হ'ল 2 সপ্তাহ হ'ল আৰু আমি 2 সপ্তাহত মুৰ্গী কেইটাক আইবিডি ভ্যাকচিন বা কাপোৰ ভ্যাকচিন দিব লাগে এতিয়া নিদিও এতিয়া দিন 7টা কি 8টা বজাত দিন এতিয়া অলপ বতৰটো ঠাণ্ডা হয় এতিয়া ভ্যাকচিন দিব লাগে গৰমত দিব নালাগে এতিয়া মই বেটাৰাগেটা বা ৰেডা উঠাই নতুন নিউজ পেপাৰ পাৰি দিম আৰু যিমানে বোৰ্ডিং সাফা কৰি থাকিলে সাফা কৰি ৰাখিব পাৰে সিমানে বেমাৰ নহ'ব কাৰণ সদায় সাফা কৰি ৰাখিব লাগে আৰু এই বোৰ্ডিঙৰ পৰা ডাইৰেক্ট বোৰ্ডিঙত নিব লাগিব কাৰণ বোৰ্ডিংখন সৰু হৈ যাব লাগিছে আৰু মুৰ্গীটো ডাঙৰ হৈ যাব লাগছে লাহে কৰি 2 সপ্তাহত কিমানখিনি ডাঙৰ হ'ল 2 সপ্তাহত এইখিনি ডাঙৰ হ'ল গাইস এই ডাঙৰ হ'ল 2 সপ্তাহত আৰু মই আজি আইবিডি ভ্যাকচিন লৈ আহি 7টা বজাত ইহঁতক ভ্যাকচিন দি আছো তো ভ্যাকচিন কেনেকৈ দিওঁ তো চাই থাকিব সম্পূৰ্ণৰূপে দেখুৱাম আৰু মই এই বোৰ্ডিঙৰ পৰা কোনটো বোৰ্ডিঙত ৰাখিম তো দেখুৱাম ওচৰতে বনাইছো এটা নতুন বোৰ্ডিং মানে টিঙৰে ঘিৰিছো আৰু এনে জাল দিছো আৰু এফালে তিলপাৰ পেপাৰ দিছো যেন ঠাণ্ডা গেলা ভিতৰত নোহোমাই গৰম দিনটো হৈছে এতিয়া ইমান ঠাণ্ডা হোৱাও নাই তথাপিও অলপ গৰমটো ৰাখিব লাগে আৰু মই ইয়াত একো পাৰি দিয়া নাই এতিয়া লাহেকে ইয়াত ধানৰ থুবা পাৰি দিম আৰু ইয়াতে লাইটৰ ব্যৱস্থা কৰিম তো ভিডিঅ'ত চাই থাকিব ভালকে দেখুৱাইছো ইয়াৰ কাৰণে মই এতিয়া নিউজ পেপাৰখন পাৰি দিম ভাল কৰি এতিয়া দেৰি নকৰো কামখিনি কৰি লওঁ এতিয়া হৈ গ'ল নিউজ পেপাৰ পাৰি দিলো ভাল সাফা চাই নতুন নিউজ পেপাৰ পাৰি দিলো আৰু আজি এইটো জেগা লৈ যাম এই বোৰ্ডিঙৰ পৰা এইটো বোৰ্ডিঙলৈ যাম সব ৰেডি কৰা হ'ল ধানৰ থুবা পাৰি দিম সন্ধিয়া 7টা 8টাত ইয়াত পাৰ কৰি দিম এতিয়া সন্ধিয়া হ'ল আৰু সন্ধিয়াৰ 7টা 10 হ'ল আজিৰ পৰা ইয়াতে ৰাখিব লাগিব এইটো বোৰ্ডিং নাথাকিব কাৰণ এই বোৰ্ডিংটো সৰু হ'ল এতিয়া ভ্যাকচিনখিনি দং কেনেকুৱা দং আৰু কেনেকুৱা দিব লাগে এতিয়া মই ভ্যাকচিন এটা লৈ আহিলো এতিয়া ভ্যাকচিন দিম মিনিগাটি মই আনিছো ভ্যাকচিন এটা যেন ভিতৰত ঠাণ্ডা হৈ থাকে তাৰ কাৰণে এতিয়া মই ভিতৰৰ আইবিডি ভ্যাকচিন কৰে এইটো হেৰা আইবিডি ভ্যাকচিন হয় এতিয়া এইটো পৰা এইটো মিলাব লাগিব ভিতৰত পাউডাৰ থাকে ইয়াত পাউডাৰ হয় পানীটো লৈ নাই পাউডাৰ দিব লাগিব এইটো পানী এইটো হ'ল পানী আৰু পানীটো অলপ ল'ব লাগিব কাৰণ এইটো পাউডাৰ হয় অলপ লওঁ আমি এইটো আহিছে আমি ইয়াত দিম দিয়া লাগে নেকি হ'ব দে এতিয়া
গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে আৰু নেক্সট ভিডিঅ'ত লগ পাম যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব